অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সাহিত্যাচাৰ্য অৱসৰী অধ্যাপক তথা আগম নিগম নাহেন্দ্ৰ পাদুনক গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী। 6 মে দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক গাম্ভীৰ্যপূৰ্ণ সমাৱৰ্তন অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগতে বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত অসমৰ বৰেণ্য কবি সাহিত্যিক ভাষাচাৰ্য তথা গৱেষক নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰা দেখা গ'ল। আজিৰ তাৰিখৰ পৰা শিৱসাগৰ ৰত্নখ্যাত ডক্টৰ নাহেন্দ্ৰ পাদুন হিচাপে স্বীকৃত শিক্ষাবিদ তথা মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন সভাপতি নাহেন্দ্ৰ পাদুনৰ সফলতাত উষ্ম অভিনন্দন জনাইছে লেখকগৰাকীৰ বহু গুণমুগ্ধ আৰু শিৱসাগৰৰ স্থানীয় দল সংগঠনে। Sri Nahendra Padun, with the degree of Doctor of Philosophy, PhD, honoris causa, for his contribution in the field of language and literature of Assam, and I pray that he may now be admitted. By virtue of the power vested in me as Chancellor of Guwahati University, I admit you to the degree of Doctor of Philosophy, honoris causa, and charge you that ever in your life and conversation, you show yourself worthy of the same. Sri Nahendra Padun, with the degree of Doctor of Philosophy, PhD, honoris causa, for his contribution in the field of language and literature of Assam, and I pray that he may now be admitted. By virtue of the power vested in me as Chancellor of Guwahati University, I admit you to the degree of Doctor of Philosophy, honoris causa, and charge you that ever in your life and conversation, you show yourself worthy of the same. অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সাহিত্যাচাৰ্য অৱসৰী অধ্যাপক তথা আগম নিগম নাহেন্দ্ৰ পাদুনক গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী। 6 মে দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক গাম্ভীৰ্যপূৰ্ণ সমাৱৰ্তন অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগতে বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত অসমৰ বৰেণ্য কবি সাহিত্যিক ভাষাচাৰ্য তথা গৱেষক নাহেন্দ্ৰ পাদুনক জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰা দেখা গ'ল। আজিৰ তাৰিখৰ পৰা শিৱসাগৰ ৰত্নখ্যাত ডক্টৰ নাহেন্দ্ৰ পাদুন হিচাপে স্বীকৃত শিক্ষাবিদ তথা মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন সভাপতি নাহেন্দ্ৰ পাদুনৰ সফলতাত উষ্ম অভিনন্দন জনাইছে লেখকগৰাকীৰ বহু গুণমুগ্ধ আৰু শিৱসাগৰৰ স্থানীয় দল সংগঠনে। শিৱসাগৰৰ পৰা অনুজ জৈন আৰু চয়নিকা বৰীৰ বিশেষ ৰিপৰ্ট আছাম লোটাত। Sri Nahendra Padun, with the degree of Doctor of Philosophy, PhD, honoris causa, for his contribution in the field of language and literature of Assam, and I pray that he may now be admitted. By virtue of the power vested in me as Chancellor of Guwahati University, I admit you to the degree of Doctor of Philosophy, honoris causa, and charge you that ever in your life and conversation, you show yourself worthy of the same.